हेलो एवरीवन मोर चैनल अन्यता भिडिओ आपलोक सकलोके स्वागतम जनाइছো আৰু এয়া মই পুৰা ৰেডি হৈয়ে ভিডিওটো স্টাৰ্ট কৰিছো আমি যাব ওলাইছো মন্দিৰলৈ নাৰিকলি মন্দিৰ এভাগ আছে তাতে যাম আৰু কিয় যাম হেতুটো থাম্বনেল আৰু হে দেখি গম পাইছে আজি বিয়াৰ প্ৰথম বিবাহ বাৰ্ষিকী হয় সেই কাৰণে ভাবিছো এপাক মন্দিৰৰ পৰা আহো বাকি আপোনালোকক দেখাই থাকিম এতিয়া যাও তাৰ পিছত আহি আকৌ দেখাম চাই থাকিব আৰু এফালে আমি এতিয়া গৈ আছো মন্দিৰলৈ আৰু হেইটো যে দেখিছে আপোনালোকে এইটো গোপেশ্বৰ মন্দিৰ হয় আমাৰ একেবাৰে ওচৰতে আছে এই মন্দিৰভাগ আপোনালোকে যদি কোনবা আহিছে ইয়াতে জনাবচোন আমাৰ একেবাৰে ওচৰতে হয় আমি এতিয়া গৈ আছো আমি হেতু মন্দিৰলৈ নাযাও আজি নাৰিকলি মন্দিৰলৈহে যাম গৈ এতিয়া মাজতে আকৌ মাহিকো ল'ব লাগিব এইখিনি দেখুৱা নাই আৰু একেবাৰে গৈ মন্দিৰত এয়া ধুনিয়াকৈ গোটেই কেজনে সেৱাটো ললো সেৱা ধুনিয়াকৈ লৈ আৰু আমি অকণমান তাৰ কাষতে এটা কৃষ্ণ মন্দিৰ আছে মানে নামঘৰ আছে তাত অকণমান বহিলো তাত বহুত শান্তি মানে ইমান মানুহ নাই হাল্লা নাই একেবাৰে অকণমান বহিছোহি তাত যিসকল আছিলে মানে তেওঁলোকে বহিব ক'লে তাত আমি বহি প্ৰসাদটো খাই যাব ক'লে আমি প্ৰসাদ খালো এনেকৈ সেৱাটো লৈ 3 পাক ঘূৰিব লাগে তেওঁলোকে কৈছিলে আমি 3 পাক ঘূৰিলো গোটেই কেইজন আছে চাওকচোন মৎস্য কুৰ্ম নৰসিংহ এনেকৈ আছে মই বাকিবিলাকৰ নাম নাজানো বাৰু ইমান তো এনেকৈ 3 পাক ঘূৰি আমি ধুনীয়াকৈ প্ৰসাদটো খালো প্ৰসাদ খাই আমি তাৰ পৰা ওলাল আৰু এইটো আসলতে আপোনালোকে কেতিয়া ভিডিও চাই আছে জানেনে এইটো মই ৰেকৰ্ড কৰা আছিলে আপোনাৰ 11 মাৰ্চতে মোৰ মানে প্ৰথম বিবাহ বাৰ্ষিকী আছিলে আমাৰ 11 মাৰ্চ এতিয়াহে মই ভিডিওটো এডিট কৰি আছো কাৰণ মোৰ গাটো বহুত বেয়া আছিলে তেতিয়া একেবাৰে ইচ্ছা যোৱা নাছিল মোৰ এইবিলাক কৰিব তো সেইকাৰণে ইমান দিন হ'ল দিও নিদিও বুলি ভাবি এতিয়া মানে এডিট কৰিব লৈছো আপোনালোকে চাব আৰু মই ভাবিছো যে মানে দিও আৰু ৰেকৰ্ডটো কৰিছো যেতিয়া আৰু এটা মানে পিছত চাব পাৰিম এনেকৈ ডিলিট কৰি দিলেতো গুচি যাব ভিডিওটো বনাইছো যেতিয়া তো যি আছে আৰু অলপমান এনেকৈ দি দিছো আপোনালোকে চাব বুলি আশা কৰিছো এইটো গা বেয়া কাৰণে আসলতে ইমান দিন হ'ল একো কৰিব ইচ্ছা যোৱা নাছিলে বহুত গা বেয়া আছিলে তো সেই কাৰণে আৰু ইমান দিন হ'ল তাৰ পিছত আমি তাৰ পৰা প্ৰসাদটো খাই আমি তাৰ পৰা ওলাই দিলো অলপ ফটো উঠিলো বাৰু ফটো উঠি তাৰ পৰা ওলালো এয়া আমি পালো মাহিয়তৰ ঘৰ তাত আহিলো অকণমান হলো জিৰাই লয় এনে আৰু বহু আৰু তাৰ পিছত আহি ইয়াতে অলপ দেখাই দিছো আপোনালোকক তাত ধুনীয়াকৈ চাহ পানী খালো আৰু অকণমান কথা পাতিলো বাৰু তাত বহি বাৰান্দাত ধুনীয়াকৈ গোটেই কেইজনে অলপ কথা পাতি আমি আৰু এইটো কোন দেখিছে নে এইটো আমাৰ বৰমাহঁতৰ আসলতে দাদা সৰু ল'ৰাটো হয় তাৰ পিছত এনেকৈ বহি অকণমান আমি তাৰ পৰা ওলাই দিলো ঘৰলৈকে এইফালে আহি পালো ঘৰ এইমাত্ৰ তাত গৈ ভালে লাগিলে পৰিৱেশ ধুনীয়া পৰিৱেশ মানে শান্তি এটা লাগে আৰু গৈ আহি আকৌ প্ৰসাদ খালো তাতে প্ৰসাদ খাই আহি মাহিয়তৰ ঘৰত সোমালো তাতে চাহ পানী খাই আৰু এইমাত্ৰ ঘৰ আহি পাইছো বাকি আপোনালোকক দেখাই থাকিম কি হয় চাই থাকিব শেষলৈকে আৰু এইফালে মই চাকি বন্তি জ্বলালো শৰাই এভাগ দিলো শৰাইখন পাতি এতিয়া কি পাৰা নাই কমকৈ লৈ যাব লাগে আৰু তাৰি ভালকে হৈ যাব চা নৰা মই কৈছো নে নৰা বুলি
আৰু আছে নেকি সি মানে বেলুন লগোৱাত পূৰা বিজি আৰু দেখালোঁ আপোনালোকক সি সেইবিলাক কৰি আছে আৰু অকণমান বতৰটোৱে বেয়া বৰষুণ অকণ দি আছে তেওঁ মানুহ আহিব বাৰু মানুহ মানে কি সৰু সৰু ল'ৰা ছোৱালী কেইটামান মাতিছোঁ সেইকেইটাই আহিব আহিলে আৰু কেকটো কাটিম বাকী তাকে এবছৰটো গ'ল ধুনীয়াকৈ আপোনালোকে আশীৰ্বাদ কৰিব আহি থকা দিনকেইটা যাতে ভালে ভালে যায় আমাৰ আৰু সেয়াই আৰু ভালকৈ থাকিব পাৰিলে হ'ল আৰু সেইটোৱে বিচাৰোঁ আৰু এইফালে আমাৰ ৰান্ধনী পূৰা মাংস বনোৱাত বিজি হৈ গৈছে এতিয়া কেক চেক কাটিলেও প্ৰসাদ চসাদ দি হৈ গ'ল এতিয়া আৰু খোৱাৰ যোগাৰ কৰা কথা তাকে জুইতে বনাইছে মাংসটো মানে জুইত বনালে বেছি ভাল লাগে যে সেইকাৰণে আৰু মাংসটো জুইতে বনাইছে বাকী ভিডিঅ'বোৰ দিব পৰা নাই দিম বাৰু এতিয়া দিম বুলি ভাবিছোঁ গাবোৰটো যেতিয়া মানে ভাল পাইছোঁ অলপমান ভাবিছোঁ অলপ ভিডিঅ' এটা দুটা বনাম আৰু মানে গা বেয়া হ'লে বনাব ইচ্ছা নাযায় এতিয়া ভাল পোৱাৰ কাৰণে এইটো দিছোঁ আপোনালোকে বেয়া চেয়া নাপাব ইমান দিনৰ মূৰত দিছোঁ মানে বহুত দিন হ'ল ন এইটো ভিডিঅ' বহুত দিনেই হ'ল বেয়া নাপাব আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বাই